I get this feeling I wanna run away, hit the highway and never look back. Hello friends, welcome back to my YouTube channel. আজি মই মানে আমাৰ বাড়িতে আছো, মানে আমাৰ বাড়িৰ পৰা আৰম্ভ কৰিলো ব্লগটো। মানে একদম ঘামি গিছে, মানে মোৰ একদম পাছিনা ওলাই গিছে, দেখা পাই আছে আপোনালোকে। কিন্তু মই কামটো কৰি আছো, তামোলৰ পুলি উঠা। মানে আমাৰ ইফালে মানে মাটি আছে অলপ, ইফালে মানে তামোল গাড়িম। ইফালে আইছে দুজন, আমাৰ লগত আছে ইয়া ভাইৰাল বয় আৰু ইফালে আছে বিৰি কিং। गजब बेइज्जती है। ইফালে তোলা হ'ল, এই ওখ হৈছে, বহুত ওখ তামোল পুলিগিলা। তথাপি একো নহয় দেই, ওখ হ'লেও। কিন্তু গুৰিত মাটি ৰাখিছোঁ যে বহুতকৈ তুলি আছোঁ। সেইফালেও আছে, এইফালে মানে ইয়াৰ পৰা দেখা নাযায়, দেখাই আছোঁ। এনেকৈ উঠালে মানে অলপমান সহজতে হয় আৰু মাটিও থাকে গুৰিত। উঠালোঁ তামোলৰ পুলি বহুত উঠালোঁ, মেক্সিমাম আমাৰ 40-45 মান হ'ল উঠা। আৰু ইফালে মই বিৰি কিঙক টিও আনিবলৈ পঠাইছোঁ। টিও আনি আছে, ইফালে টিও আনি আছে, দুজনে গৈছে। বা বহুত দিছে দেখোন টিও, ইমানেই দিছে টিও গোটেই 10 টকাৰ, এইটো 10 টকাৰ টিও হয়। মানে এইফালে আৰু ভাইৰেল বয় দেখাই আছে 6 পেক। মানে টিও খোৱা বহুত ভাল, পেট ঠাণ্ডা কৰি দিয়ে। এইটো আমি ব্ৰেকফাষ্ট হিচাপত খাম। উঠা একদম মানে পূৰা আলচি লাগিল, ভাগৰ লাগি গ'ল। ইফালে আমাৰ মাদাৰে এইফালে ৰঙালাও কাটি দিছে, আলু, পিঁয়াজ, ৰিচুন, কল, আৰু এইটো বা কালা প্লাষ্টিকত কি নাজানো। মামে ধৰব দে চলা জ্বলাব লাগে, জ্বলা। এতিয়া আমি দুই দোকানতে আছোঁ, আমাৰ গাঁৱতে দোকান আছে এখন, তাতে যাই আছোঁ। মানে আছাম ট্ৰেক্টৰটো লৈ আহিছোঁ, কিন্তু কোনেও বোলে আছাম ট্ৰেক্টৰ নাখায় বোলে, সেইকাৰণে আৰু বেলেগৰ কাৰণে আৰু কণী লৈ আহিব লাগিব। কণী খাব। এতিয়া কোনে বজাৰত যাব এই কামৰ সময়ত? বজাৰত যাব সময় নাই এতিয়া আৰু আমি দোকানতে দোকানত তাতে টিয়া কাটি আছে, খাবি দেই। এই দোকানত আহি আছে ৰ। এইখনে আমাৰ সেউজীয়া পৃথিৱীৰ আমাৰ গাঁৱৰ ৰাস্তাখন। পূৰা চিধা গৈ থাকিলে পাই যাম দোকানটো, বেছি দূৰ নহয়। মানে মোবাইলতে মানে ইমান দূৰ দেখা যায় ৰাস্তাত, বেছি দূৰ নহয় আৰু এই ওচৰতে হয়। আহি থাক। বহুত খাই আছা? দে বয়, তোমাৰ আজি বাৰ্থডে আছিল না? হেপী বাৰ্থডে টু ইউ। চাৰিটা লৈ ল'লোঁ কণীটো, মানে দুজন নাখোৱা আছে মাংসটো, মানে গাহৰি মাংস নাখায় দুজনে, তাৰ কাৰণে লৈ ল'লোঁ 4টা কণী। হ'ব দিয়ক। আমি দোকানৰ পৰা কণী লৈ আহোঁতে আমাৰ মায়ে আধা ৰেডি কৰি ৰাখিলে। ইফালে আছে নিমখ জালুক কাটি আছে, নিমখটো কাটা নাই, মানে জালুকটো কাটি আছে, নিমখটো সানি দিব। খাইছাচোন তিয়ঁহ চাটনিটো কেনেকৈ লাগিছে? ভাল লাগিছে না তিয়ঁহ চাটনিটো? তুমি খাইছাচোন? নুন লগা নাই? নিমখটো দিয়াচোন, নিমখটো লাগিছিল বোলে। আৰু জ্বালাটো ঠিক আছে না? তিয়ঁহৰ চাটনিটো যে ইমান জ্বালা লাগছে যে, বাপৰে জ্বালা লাগিলে। এইফালেতো জ্বালা হৈ পূৰা চাক খাই আছে। আৰু এইফালে গুড নিউজ, আমাৰ লিচু পূৰা পাকি আছে, সম্পূৰ্ণ পাকা হোৱা নাই, আৰু লাহে লাহে পাকি আছে। খাব মন যায় যদি আহিবি দেই। মই লোকেশ্যনটো আমাৰ ডিছক্ৰিপশ্যনটো মই দি দিম, মোৰ লিচুৰ লোকেশ্যনটো। পুরা ডালে ডালে লাগিয়েছে লিচু।
তিয়ঁৰ চাটনিটো খাই আহিলোঁ বাগানত মানে ইফালে দলঘা পূৰা হৈ গৈছে মানে য'ত য'ত গাড়ী দিম সেইখিনিতো অলপমান জেগাটো চাফা কৰিব লাগিব সেইকাৰণে কাটি আছোঁ ইফালে আমাৰ বাগানটো চাওক ইমানো মানে বহল ডাঙৰ নহয় আৰু সৰু সুৰাকৈ ইফালে গোটেইকেইটা কাঢ়া হ'ল লাষ্টত সেইফালে লুকুন হয় মানে য'ত য'ত মানে মাজে মাজে মানে মৰি গৈছে সেইগিলাখান গাড়ী দি আছোঁ সেইগিলাখান ৰুই আছোঁ এইফালে এইকেইটা গোটেই মৰা হয় মৰি গৈছে সেইগিলা দি আছোঁ আৰু আগত দিম অলপমান সেইফালে আগতো খুন্দি আছে তেখেতলোকে এইফালে পূৰা খুন্দি আছে ধামাকা সোনকালে সোনকালে তামোলটো ৰুব লাগে মানে এই গৰমতে আনি গৰম না বহুত গৰম দিছে এইফালে তামোলৰ পুলিবিলাক গোটেই ৰ'দতে আছে শুকাই যাব লাগছে শুকাই যাই আছে পূৰা তামোলগিলা তামোলৰ পুলি আমাৰ দেৱ ইমান গৰমখনত ইমান গাৰা দি খুন্দি আছে দেৱ গৰম নালাগে দেৱ গৰম নালাগে মিলে নহয় কিয় লাগে বহুত গৰম না এই আমাৰ নন্দ राय हजार रूद देगा फिर भी इस रूद में नहीं सूखेगा हम আমাৰ টেমাটা আহি আছে কুৱা পুলি লৈ ইমান গৰমখনত লৈ আহি আছে ভিডিঅ' কৰি থাকিবি না যা কাম ঠাইত কাম নাই কি নাই ঠাণ্ডা নাই গৰম যে ইমানে গৰম দিছে পোৱা আৰু থকা নাযায় গৰমত এইফালে হ'ল পূৰা কাঢ়া হ'ল এইফালে আছে এইটো আৰু লাষ্ট এতিয়া কাঠ খুন্দি ৰাখিছোঁ এইটো এক লাইন দিম আৰু নিদিম আৰু বহুত হ'ল প্ৰায় 70টামান গাড়িলোঁ ইফালেও ইফালে আগুৱাই দিলোঁ 2-3-4 লাইনমান আৰু ইফালে এলেহুৱা বান্দৰকেইটা বহি আছে মই পইচা দি লৈ আহিছোঁ চালা এইকেইটা বহি আছে আৰাম কৰি আছে এনে মোৰ পইচাটো নদীত যাব ভাহি যাব এনে পানীত সাপ বহুত গাড়িলোঁ দেই এইটো লাষ্ট এতিয়া নাকাৰোঁ আৰু টাইম কেইটা হ'ল দেখাই দে কিমান দেখা কৈ টাইম ক'ত 1:19 হৈ গ'ল বা টাইম বহুত হৈ গ'ল এতিয়া যাই কিনে এতিয়া কাঢ়ি কিনে ভাত খাব লাগি গৈছে বহুত ডাইৰেক্ট নদী ভাত খাই কিনে ডাইৰেক্ট নদী আমাৰ ভাত চাত খোৱা হ'ল ভাত খালোঁ এতিয়া আমি যাম অলপমান ৰেষ্ট লৈ নদীত কৰিব যাম নদীত ইফালে আছে सॉरी दोस्तों आम्ही कावडी आलो कि नहीं देखालो एकदम अरे भिजा भी आसोंगे भिजा एकदम हे लड़के वाल किसके बात कर रहा है तू आज लो ये तो हम आप तो बाय बाय गुड नाइट